বাগাতি আছো বিজুলী বা এই অকমান খেতি কৰম বুলি ভাবছিলো বাম খেতি ভাবছিলো শুকান মাছ আমিতো চাহে খাং বেছি কৰি চিনি চাপাতকে পুতি দিম নেকি আৰু শুকান মাছো পুতিম পাই মাজে মাজে কি গাখীৰ কো পুতি দিম তাত আধা বিঘামান হ'ব পাই কৰং ৰ কিমান কি হয় খেতিটোতো নহ'লে এতিয়া মৰুভূমিতে কৰং কি হয় গৈ আছে ৰবা মই এইটো আমাৰ বিছ দাখন দেখা দিয়া তুমি এবাৰ এই মজা ভালকে কাটিবা দেই আঙুলি চাঙুলি কাটি নল'বা আকৌ পুৰা বল দি আছে বা কাটি কিনে টুকুৰা নাই এতিয়া বৰ্তমান এই এটা বাটোকে টুকুৰাব পৰা নাই নেকি টুকুৰা আকৌ অঁ বল দেই এই বিছ টানি আছে টানা 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 এই ভালকে নে টানা আমি আৰু বেছি অসমীয়াও নহয় কছাৰী হয় আমি ভাষাটো ভালকে নোলাব পাৰে সেই দোস্ত এতিয়া মই গৈ আছোঁ বৰ্তমান খেতি পথাৰত গৈ আছোঁ এয়া আমাৰ কৰ্মকাৰীকেইটা ওলাইছে গৈ আছোঁ দেখাইছোঁ ৰ'বা আপোনালোকক এই চৰি দেই ইহঁতক দেখাই আছোঁ ৰ এটা ভাল বস্তু দেখা পাইছিলোঁ এইটো জানাত কায়ো দেখাই নাই কিজানি একদম ইম্পৰ্টেণ্ট এইয়া কেমেৰা পাৰচোন জুম কৰি দেখাওকচোন অকণমান সাপে উহুম লৈ আছে দেখা পাইছে এইয়া সাপে উহুম লৈ আছে এইয়া চাওক যেনেকা বন্দা মিকিৰিয়ে হাল বায় সেনেকা সাপেও উহুম লৈছে এতিয়া মই যাইছোঁ খেতি পথাৰত দেখাবলৈ এইখন খেতি পথাৰখন ভালকৈ দেখাম ওচৰৰ পৰা ৰ'ব মই গৈ আছোঁ এতিয়া বাঁহখিনি কাটি কুটি বা ইমানেই হ'ল বেছি নাকাটিলোঁ পাছত আৰু লাগিলে কাটিম বাৰু এইটো আমাৰ ইউটিউবৰ মেইন মালিকটো দিগন্ত বড়ো এইখন খেতি পথাৰত বেলেগে কিবা গাখীৰ চাখীৰ লগাব নেকি বোলে চেনি নিমখ নেকি লগাম গৈ আছিলে এইয়া আমাৰ কেমেৰামেনটো এইটো আছিলে মই আছিলোঁ কেমেৰামেনটো মানে ইফালে ঘূৰি ফুৰে যে কেমেৰামেনটো এইটো কাৰণে আৰু সেই আৰু সেইটোৱেই মানে বুজি পালে নহয় সেইটোৱে দে বুজি পালে যেতিয়া পালে ন সেইটোৱে আৰু